নমস্কাৰ। আজি স্বস্তিক চিহ্ন আঁকি দেখুৱাব বিচাৰিছোঁ। স্বস্তিক চিহ্ন আমাৰ ভাৰতীয় হিন্দু ধৰ্মৰ বাবে এটি এটা পবিত্ৰ চিহ্ন। গণপতি বাপ্পা বা ভগৱান গণেশ বাবাৰ প্ৰতীক হিচাপে স্বস্তিক চিহ্নক আমি অত্যন্ত শ্ৰদ্ধা সহকাৰে ব্যৱহাৰ কৰোঁ। আৰু স্বস্তিক চিহ্নৰ অৰ্থ হ'ল শুভ বা কল্যাণকাৰী তিনিটা শব্দ চু, অচ আৰু ক। চু মানে হ'ল শুভ, অচ মানে হ'ল অস্তিত্ব আৰু ক মানে কৰ্তা, অৰ্থাৎ যিয়ে য'ত থাকে তাতে তেওঁ শুভ কৰিব। স্বস্তিক চিহ্ন। স্বস্তিক চিহ্ন আঁকিবলৈ যদিও শাস্ত্ৰত বিশেষ নিয়ম নাই, তথাপি কিন্তু আমি স্বস্তিক চিহ্ন শুদ্ধকৈ আঁকিব লাগিব। তেতিয়া স্বস্তিক চিহ্ন আমাৰ কল্যাণ কৰিব। যদি আমি ভুলকৈ আঁকো তেতিয়াহ'লে স্বস্তিক চিহ্ন বিনাশকাৰীও হ'ব পাৰে, ভুলকৈ যদি লগাওঁ। স্বস্তিক চিহ্ন প্ৰথমতে আমি বেলেগ ধৰণৰ কৰিব পাৰোঁ। আঁকিবলৈ আমি স্বস্তিক চিহ্নটো প্ৰথমতে এটা যোগ চিন দি ল'ব পাৰোঁ। আমি তলৰ পৰা এনেকৈ যোগ চিন এটা দি ল'লোঁ সমান। প্ৰত্যেকটা বাহু সমান হ'ব লাগিব। আমি যোগ চিন দি ল'ব পাৰোঁ, প্ৰত্যেকটা বাহু সমানকৈ দিলোঁ, নাইবা আমি ডট দি ল'ব পাৰোঁ। ডট দি ল'লোঁ আঁকিবৰ কাৰণে সমান দূৰত্বত আমি ডট কেইটা দি লওঁ। প্ৰথমতে আমি ইয়াতে এটা ডট দিলোঁ, ইয়াতে এটা ডট দিলোঁ, ইয়াতে এটা ডট দিলোঁ। তাৰপিছত সমান দূৰত্বত ইয়াতে এটা দিলোঁ, ইয়াতে এটা দিলোঁ, ইয়াতে এটা দিলোঁ, ইয়াতে দিলোঁ, ইয়াতে দিছোঁ আৰু এইখিনিত দিলোঁ। ডটকেইটা দি ল'লোঁ। এতিয়া এই ডটকেইটাক আমি এটাৰ লগত এটা যোগ কৰিম। এইটোৰ পৰা আমি ডটটো এইফালৰ পৰা এইটোৰ লগত যোগ কৰিলোঁ। আকৌ তলৰ পৰা নিম, কিন্তু তলৰ পৰা ওপৰলৈ নি আছোঁ আৰু এইটো আমি লগ কৰি দিলোঁ, এইটো লগ কৰি দিলোঁ। এতিয়া আকৌ ইয়াৰে পৰা ওপৰলৈ এইটোলৈ লগ কৰি লৈছোঁ, এইটো হ'ল। আকৌ এতিয়া তলৰ পৰা আনিম, এইটোৰ পৰা আমি ওপৰলৈ এইটোলৈ নিলোঁ, আকৌ এইটোৰ পৰা মাজলৈ আনিলোঁ, এইটোৰ পৰা আকৌ ওপৰলৈ লৈ গ'লোঁ। এতিয়া এইটোৰ পৰা